হাই মোৰ ইউটিউবৰ পাৰ্টনাৰসকল, প্ৰথমে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা থাকিল। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল মুস্তাফা মাল্টিমিডিয়া আসাম। আৰু ইতিমধ্যে আমি এখন শ্বৰ্ট ফিল্মৰ শ্বুটিং শেষ কৰিলোঁ। শ্বুটিংখন শোণিতপুৰ জিলাৰ ডিকৰাই বাগানত হৈছে আৰু হৈছে ধলাইবিল ৰেলৱে ষ্টেচনত। আমাৰ সৈতে অভিনয় কৰিছিলে ইন্তাজ প্ৰেম, আনোৱাৰ আনচাৰী, সৰস্বতী বা, মানস আৰু আছিলে ৰাখী, আৰু মই হিৰ' মুস্তাফা অভিনয় কৰিছোঁ। আপোনালোকে অতি সোনকালেই আমাৰ শ্বৰ্ট ফিল্মখন চাবলৈ পাৰিব। গতিকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, যাতে ফিল্মখন ওলোৱাৰ লগে লগে আপোনালোকে চাব পাৰে। আৰু আমাৰ 1000 ছাবস্ক্ৰাইবাৰ পাৰ হৈ গৈছে, গতিকে আপোনালোকে আৰু মৰম দিয়ক। গালি দিছা মোক, এইটো ধৰা আৰু মোক গালি দিছা দিয়া, তাক কিন্তু একো নকবা দেই, তুমি কৈ দিছো মই। তাক যে মই ইমান মনৰ পৰা পাইছোঁ, গতিকে তাৰ ভৱিষ্যতৰ কথা চিন্তা কৰি আমিতো ইমান দিনলৈকে আমাৰ সন্তানৰ কথা ভবাই নাই। আৰু তুমি এইবোৰ কি কোৱা? সর্বপ্রথমে বহাগ বিহুর উলুক যাচিলোঁ। ইতিমধ্যে আমার সেনিকুৱা শ্বর্ট মুভিখনৰ শ্বুটিং শেষ হৈছে আৰু আপোনালোকে চাব পাৰিব। ইয়া আমাৰ শ্বুটিঙৰ দৃশ্য চাওক। পৰহিলে মোৰ কাম এটা আছে, তো কাইলৈ আনি বেটাৰীও লং মাৰিছে কিন্তু দেই। ফটো মাৰিলোঁ মাৰিছোঁ মই জানো। পৰহিলে কাম এটা আছে, কাইলৈ আমি দি দিছোঁ। লাগে বহুত ইম্পৰ্টেণ্ট হৈ আছে। মই যাওঁ। হাই পাৰ্টনাৰ, বহাগ বিহুৰ শুভেচ্ছা থাকিল। আপোনালোকে চাই আছে আমাৰ চেনি খোৱা শ্বৰ্ট মুভি শ্বুটিং। শুনছানে? এইবিলাক আছো, এইবিলাক এইৰা এই চব মানে ক'ত এইৰা এইবিলাক মোৰ পকেটৰ পৰা সদায় পইচাবিলাক নোহোৱা হয় কিয়? ক'ত যায়? হাল্লা নকৰিবা, ৰখিবা। সদায় পইচাবোৰ নোহোৱা হয়, ক'ত যায়? ৰবাচোন, হাল্লা নকৰিবা। তোমাৰ পইচা কেইটামান ময়ে লৈছিলোঁ, কোনেনো আৰু খৰচ কৰিব বাৰু? মইহে লৈছিলোঁ। তুমি তুমি যে ইয়াৰ পৰা পইচা লোৱা নাই মই জানো, আৰু পইচাবোৰ দি সেই তাইক তুমিয়ে লাই পাইছা। আৰু সেই পইচাবোৰ দি তাক তুমিয়ে লাই পাইছা, আৰু বেয়া হোৱাৰ মূল কাৰণ হৈছে তুমিয়ে। তুমি তাক পইচাবোৰ দি সদায় লাই পাই গৈ আছা। ৰবাচোন, কাট কৰি দিয়া। ফুল ফুলি বড়ই বতৰ ওই আমারে নাংসেং ও খাজি কাছিয়া।
আসাম দেশে চাইকে বাগানে গাছেই ফলে সামনে গেছি ক্যামেরা সামনে লাগতে গেলে হ'ব ইমান দূৰত যাব নালাগে ভৰ্তি হৈ যাব মই আছো